Rida. ক'ত বা আছে Rida? ঐ বাবা মই ইয়াতে আছো এই ক'ত? কি হ'ল ইমান আটা মাৰি আছা যে ভাত দি মোক। ভাত খাওঁ মই। এই সদায় চিন্তা পাম মই কথা ওলাইছিলা? হা কথা ওলাইছিলা? কি কথা বহি লৈছোন বাৰু বহি লওঁ মই এটা মোবাইল লাগব ইটা। এবছৰ চবৰে মোবাইল এটা মৰা নাই। এই অনলাইন ক্লাছ হ'ব ইটা। ইমান দামী কি কম দামী হ'লে হ'ব নেকি কম দামী নহয়, মোক দামী লাগব। ইমান দামী মোবাইল এটা ক'ত পাই দিবি দেখোন 10,000 টকা দিব লাগব ইটা। মোক কালি লাগবই। ক'ত পাই দিবি মই 10,000 টকা এতিয়া মোক লাগব, মই ক'ব নোৱাৰিলা। মানে মোকে পাই দিব কৈছো এতিয়া ছাগলীটো বেছি 10,000 টকা ক'ত পাম মই ক'ব আকৌ নোৱাৰিলা। ৰচোন দুদিনমান ৰ আৰু 2 মাহ মান ৰচোন মই আনি দিম দে 2 মাহ ৰ আৰু এটা মোবাইল লৈ থাকিম এইবাৰ মোবাইল এইটো কি চাব পাৰি এইটো? একো চাবাই নাই দেখোন এইটো। গম পালো মই কিন্তু 2 মাহ ৰচোন কালি লাগব মোবাইল। বাহিনী বাৰু এতিয়া এইটো লৈ থাকচোন হেৰি কি বুলি কয় মই বাৰু কিবা এটা কৰিম দে মোবাইল এটা আনি দিম মোবাইল দিছে ইটা। ভাতকেইটা খাই দিবি ভাতকেইটা খাই দিবি ভাতকেইটা খাই দিবি এখনো খাৱাই নাই ফুৰি ফুৰি ডং ডংকে মই ভাত এটা দিছো হয় অলপ ৰখি আছে। এতিয়া ক'লো ঘূৰি ফুৰা অলপ তাই আছো ঘৰত থাক অলপ তাই ক'ত যা যাবি ৰ এতিয়া মই লগত ঘৰৰ পৰা আহোঁ ৰ। কাটাত যাবাই এইয়া এই নকয় তোক ক'বা নোৱাৰি। সোনকালকে আহিবি কিন্তু সেইবিলাক বাদ দিম। মোক কিন্তু আজি গ'লে মোৰ লাইন থৈ দিবি তেনেকে নহওক। মোবাইল লাগবই। লাইন নতুন মই ঘৰৰ পৰা নাখাওঁ নহয়। কিয় নকয় কৰচোন বাৰু মই চাওঁ চাওঁ তই বাদ দিম। মোক মোবাইল গ'লে লাগব। তই ছাগলী বেপাৰী এটা চাবি নেকি মোক নকবি এইবিলাক কথা। মই যাওঁ এতিয়া। তই দীৰ্ঘ কৈ থাক। কি কৰো এতিয়া ই আকৌ মোবাইল নিদিলে নাখো বুলিয়ে কৈছে আছে মোৰ ছাগলী কেইটাই বেচো নেকি ছাগলী কেইটা আছে এটাতো লাগবই এটা বেছি দিয়ে কেই টকানো পাম 6,000 মান টকা পাম নেকি তেও নতুন মোবাইল এটা নাইব 6,000 টকা নাপাম কোনো 6,000 টকা দিব এটা ছাগলী এটা হেৰি কৰিম এই বিয়ানকাই লিখিয়া তই পইচা আছে নে তাৰ পৰা অলপমান পইচা আনো 5,000 মান টকা থাকে ছাগলীটো দিম বুলি ক'ম তাক ৰচোন বাৰু মই চাৰা নাখাওঁ আৰু এতিয়া চাৰাত নাখাওঁ মই বজাৰ অলপ কৰিব লগা আছে ওলাই আছো বজাৰতো আহোঁ যায় ইয়াৰ কাৰণে মোবাইলটো আনাৰ ব্যৱস্থা কৰিব লাগিব বিয়ানকাই ঘৰৰ পৰা একেবাৰে আহিয়ে লাগি যায় কি কৰোঁ ভাই লিখিয়াটোৰ কাৰণে ঘৰত নাথাকোঁ বুলি ক'লে বৰ দুখ লাগি যায় তাই আছিল ছাগলীটো বা সি কিনে নে নিকিনে আকৌ ইফালে নতুন মোবাইল এটা আনি দিয়া বুলি মোৰো ভাল লাগিল দেচোন বাৰু যি হ'ল বজাৰৰ পৰা আগতে আহি লওঁ তাৰপিছত দেখাত বেছি হয় বজাৰতো বহুত বস্তু যিহে দাম হৈছে কি কৰোঁ ভাই এনেকুৱা লিখিয়াটো ক'ব পইচা কথা ক'ব ভাল নালাগে সৰু লিখিয়া এতিয়া ছাগলী দিমা লাগে দুটাই দিব লাগিব উপায়টো নাই বিৰিয়ানী কাইবা ঘৰত আছে নে নাই থাকবা লাগে যাওঁ আছো বাৰু ইয়াকে মাতি আছে নে নাইবা ও বিয়ানকাই আছে নে নাই বলিদা দেখোন আহকচোন বহক বা দেউতা নাই নেকি দেউতা নাই দেউতা অলপ ফুৰিব গৈছে কোনফালে গেল নো দেউতা এইফালে চকৰ ফালে গৈছে হয় নেকি মই এনে চকত যামেই এতিয়া বজাৰ অলপ কৰিব লাগে হেৰি মই দৰকাৰ এটাতে আহিলো টকাতটো কি দিছে টকাটো মানে মোৰ মোক অলপ পইচা লাগে যে পইচা কিমান মান লাগিছে কিমান আছে মানে মোৰ এটা ছাগলী এটা বেচা লগা আছে এতিয়া ধৰ 6,000 মান টকা লাগিছে তাৰমানে আমাৰ এই তাতো লগ হৈ থাকে তাৰ কাৰণে মোবাইল এটা লাগে বোলে কিবা অনলাইন ক্লাছ হৈছে মোবাইল এটা বোলে কৰিব পাৰি বোলে তাকে এতিয়া মোবাইল এটা কিনি দিব লাগিছিল নতুন মোবাইল এটা কিনি মানে পইচা নগদ পাম সি আকৌ বুজিটো নাপায় এইবিলাক কথা জানে দেখোন তাকে কিবা দিব নিশ্চয় 6,000 টকা মানে মই ছাগলীটো দিম লাগে মোৰ তাততো ইমান পইচা নাই এতিয়া কিমান আছে বাবা পিছে মোৰ তাত 3,000 মান হ'ব আৰু 3,000 মান 3,000 টকাতো মোবাইলটো নাই আৰু ইমান বেছি ছেকেণ্ড হেণ্ড মোবাইল দিলে সি
ভাঙিয়ে পেলাব নাপাওঁ ই অকণমান অপৰাধ নিচিনা চলি বছৰ বছৰ বুলিছা মই পিছত দেউতাৰ পৰা 2000 মান টকা আনিলো হ'ব নি দেউতা তাতো হ'ব আপুনি যে ছাগলীটো কালি গধূলা লৈ আহিব হ'ব দে বাৰু মই গধূলা চাইকেলটো আনি দিম দে হা মই পইচা পাম পইচাটো পালোঁ পাওঁ এতিয়া মোবাইলটো ক'ত পাম 6000 টকাত মোবাইল ক'ত পাম এই ৰ এই একদিন মই ইয়াৰ কাৰণে মোবাইল এটা চাইছিলোঁ নহয় 6000 5000 মান টকা মোবাইল পাম নেকি ৰচোন বাৰু মই যাব লাগিব পইচাটো লৈ পেলাই দে পিছে পাপা মই যাওঁ হে এই মোবাইল কালি গধূলি আনি দিম দে গধূলি যাৱাই বোলে চাহ তাহ খোৱা নহয় তেওঁ ক'ত চাকাবি দে মই যাওঁ পিছে থাকবি দে হাতত পা মই যাওঁ বজাৰত যাব লাগিব দে মানে মই সেইটো মোৰ বাপাটো নেকি মেকানিক এইটো লোৱা নাছিলে নে মুচি তলত দি গৈ আছিলো কোনোবা কিবা ক'লা নেকি তাক মাত দি থৈ আৰু বাবা 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 হয়নে নহয় এইটো নাই দে লগৰ লগত আছে দেই লাষ্ট পাইছি ন মাতা মই যাওঁ আৰু হাইরে সাধা শুন তোর যে কিমান গুণ থাপড়ে থাপড়ে নামালি ৰাতি ঘুমতি নাহে শুন পিহি পিহি নামালি মনত শান্তি নালগে শুন সাধাই কয় অ হে শুন আমাৰ আছে হাজাৰ আচ্ছা বস্তু আনছা না পাঁচশো আহিটো চাব হেৰি কি বুলি কয় গধূলি কিনি পাইছো 6000 টকা লৈছে এই মই ৰমেশৰ তাত লৈছো চাহ কি হবে নালাগিছে এইটো কি মোবাইল আনছা তই এটা ভাল লগা নাই মোবাইলটো এয়া মোবাইল মই লৈ দিম হে নাওগে মোবাইল এটা মোবাইল নাওগে মোক কি কথা কয় বাবা কিয় নালাগে বুলি কয় মোবাইল এটা মোবাইল নাওগে মোক বাইক লাগে বাইক লৈ কালি আৰু বাইক মই মোবাইলটো কিবা কৰি আছো বাইকটো আনি দিম এইটো মই কোন মোক বাইক লৈ মই মোবাইল নাওগে মই কম নাই মোবাইল লাগে মই 10000 টকা কিয় 10000 টকা নিদিম এইটো লৈছো এইটো নাওগে মোবাইল নাওগে এইটো মোবাইল নাওগে বাইক লৈ বুকালি মোক বাইক নিদিবি মোক বাইক আনি কৈছোন মোক মোবাইল লাগে মোক বাইক লৈ বুজিছো মই সেইবিলাক নাজানো তই মাইকো কৈ দিয়া নাই মোকো কৈ দিয়া নাই তই কি দিছা আজি কিবা এটা বস্তু দিবি মাৰে চিন্তা থাকিলে কোম্পানী মই মাৰে কি দিয়া নাই মোৰ অৱস্থাটো এতিয়া এনেকুৱা আছে বুঢ়া হ'লো যে তই কাম ফোন কৰিব নাজানো তই কবে বাইক নিম কৈছোন বাৰু তই মই কম মোক বাইক লৈ তই একো বস্তু দিয়ে নাই আজিলৈকে মোবাইলটো আছে এটা ছেকেণ্ড হাত 6000 টকা কোনে ল'ব মোবাইল এই মোৰ লগটোৱে ল'ব এইবিলাক মোবাইল এইটো আমাৰ বেয়া নহয় শিক্ষাই দি খেলা গম পাইছা মোক নাওগে এইবিলাক মোবাইল আমি এইবিলাকে চলিব লাগিব আমি দুখীয়া ঘৰৰ মানুহ এনেকে চলিব লাগিব গম পাইছা নে নাই নাওগে মই নাখোৱা দিব থাক তই কিয় নাই এইবিলাক কথা কোৱা আকৌ তই কিয় কওঁ এইফালে মোবাইলটো মই থৈ আহোঁ ৰ বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কান্দিছে কি হলে নীলাক্ষী কি হলে কার কি হলে কর আছে আসো
কি হলে কাৰ কি হৈছে তোমাক কিবা কাম হ'ল নেকি হলে ফটো বাৰ কামা কিবা হৈছে দেউতা খোঁজা খোঁজা তুমি মোৰ ছায়া শব্দৰে শেষ নহয় তোমাৰ কথা